তুমি কিয় সেই সৰস্বতী বোলা কৰ্চিত নাৰীগৰাকীক মোক বিবাহ কৰিবলৈ প্ৰস্তাৱ দিছে মোক কোনো ক'ব নালাগে মাত্ৰে সৰস্বতী মোৰ ওচৰলৈ আহি নিজেই এই কথা ব্যক্ত কৰি গৈছে আৰু মোৰ এই দুই চক্ষু অন্ধ নহয় মাত্ৰে মই জানিব পাৰিছো মাত্ৰে এই জগতত যিমান বিলাক সুন্দৰী ৰমণী আছে সকলোবোৰ তোমাৰ এই ডাকিনী আৰু সেই সৰস্বতীও তোমাৰ এই ডাকিনী এইবোৰ একো নাজানো মাত্ৰ জানো মাত্ৰ মোৰ কৰ্তব্য এই দায়িত্বই কেতিয়াও তাকে মইতো তোমাৰ গৰ্ভত সন্তান নহয় তুমি মোক স্বজন কৰিছ তোমাৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে আৰু তোমাক দেখিলে মোৰ মাতৃভাৱ নাজাগে মই সেই দাসীক বিবাহ কৰাতকৈ মাত্ৰে তোমাকে বিবাহ কৰা পাইছিত পরামত্রে উত্তর পরিহারি করে
এনে লাগিছে লক্ষ্মী জগতৰ মাতা হৈ তুমি যি ঘৃণহীন কৰ্ম লিপ্ত কৰা তাৰ প্ৰতিফল ভোগ কৰিবলৈ সাজু হোৱা দৈত্য সাধন কৰি আমাৰ কাৰ্য ধ্বংস কৰিবলৈ গৈ এতিয়া লজ্জা নিবাৰণৰ হেতু সাগৰত ডুব যাব লাগিব
মধ্য পাতাল এই তিনিও লোকত লুকাই হারি যাব তুমি দৈত্য অমর অত্যাচার করিলা তুমি তোমার লজ্জা নিবারণ খুব সাগৰৰ মাজত তুমি কৈ থাকিব লাগিব অলপ উপযুক্ত তুমি যদি জগতৰ মাতা হিচাপে চিৰদিন তেন্তে তোমাৰ বিলক্ষণ কৰিবই লাগিব নহলে আৰু ভয়ংকৰ বিপদৰ সন্মুখীন যাক তুমি বুদ্ধিহীনা অবলা নাৰী বুলি তেওঁ জ্ঞান কৰিছিলা সেই সৰস্বতী আজি তোমাৰ সময়ত Am I no good?